মানে বেলেগ এটা আনন্দ, কাৰণ ইয়াত বহুতো মানে মই নতুন কণ্টেষ্টেণ্ট পাইছোঁ। প্ৰতিযোগী চব নতুন হয়, গতিকে তাহাঁতৰ কিমানখিনি নিজে কৰিব পাৰিছে, প্ৰথমবাৰ শিকিছে যিহেতু তাহাঁতি বহুতখিনি মানে ভাল কৰিছে। কিছুমানে দেখা যায় প্ৰথম কৰি নোৱাৰে, ভয় কৰে, কিন্তু তাহাঁতি সাহস কৰিছে আহি কৰিবলৈ। গতিকে সেইটোৱে ভাল লাগিছে যে আৰু বহুতখিনি কণ্টেষ্টেণ্ট হৈছে। মানে আজি মোৰ প্ৰথমটো মানে ইভেণ্ট য'ত ইমানখিনি কণ্টেষ্টেণ্ট মই পাইছোঁ, গতিকে মোৰ বহুত ভাল লাগিছে। ভাল লাগিছে ইয়ালৈ আহি, ইমান পাৰ্টিচিপেট আছে আৰু পেৰেণ্টছবিলাক আহিছে আৰু মিছেছত জইন কৰিবলৈও প্ৰায়খিনি মিছেছেই আহিছে। খুব ভাল লাগিছে, এটা সুন্দৰ প্লেটফৰ্ম তাই দিছে। সেইকাৰণে তাই মোৰ ভণ্টিয়ে নহয়, বান্ধৱীও হয়। সেইকাৰণে তাই বৰ সুন্দৰ পদক্ষেপ ল'লে, ভাল লাগিছে সেইটো খুব ভাল লাগিছে। সেইটোৱে পাকঘৰৰ পৰা গৃহিণীসকলক উলিয়াই আনিছে, এটা প্লেটফৰ্ম দিছে, সুন্দৰ প্লেটফৰ্ম। তাকে গৃহিণীসকলে আজি সুন্দৰকৈ প্ৰদৰ্শনো কৰিছে। তেখেতসকলক আমি শুভেচ্ছা জ্ঞাপন এতিয়াই জনালোঁ। তেখেতসকলে অহা 6 তাৰিখে সুন্দৰ হেৰি কৰে যেন। এয়াতো সুন্দৰকৈ তেওঁলোকে দিছেই বাৰু, আৰু আমাৰ গমাৰ আছেই, তেখেতে শিকাই আছে আৰু একেচাতে আয়ত্ব কৰিছে যে সেইটোৱে খুব ভাল লাগিছে আমাৰ। মানে অকল ভাত ৰন্ধাৰ ওপৰতে নাথাকে, এইবিলাকো কৰিবলৈ শিকিছে, আৰু সেইকাৰণে আমি গৌৰৱ কৰোঁ। মধুস্মিতাই এটি সুন্দৰ পদক্ষেপ হাতত লৈছে, বিশেষকৈ যোৰহাটবাসীৰ কাৰণে। কণ কণ শিশুসকলৰ লগতে শিশুসকলৰ পৰা মানে মাতৃগৰাকীলৈকে যিটো প্লেটফৰ্ম লৈ আহিছে, এগৰাকী মহিলা এতিয়া অকল গৃহিণীয়ে নহয়, তেওঁলোকে আনুষ্ঠানিকভাৱে ওলাই আহি আজি এই প্লেটফৰ্মটোত অংশগ্ৰহণ কৰিবলৈ তাই এটা সুন্দৰ সুযোগ দিছে মহিলাখিনিৰ কাৰণে। ভাল লাগিছে, যথেষ্ট মহিলা আহিছে, আগ্ৰহী মহিলা। কণ কণ শিশুসকলক গৰম বন্ধৰ লগত সংগতি ৰাখি এই অনুষ্ঠানটো সঁচাকৈ সুন্দৰ হৈছে। অনুষ্ঠানটো মই অনাগত দিনতো দীৰ্ঘায়ু কামনা কৰিছোঁ, এনেদৰে চলি থাকক। ধন্যবাদ। বৰঠাকুৰ তেখেতে আমাৰ যোৰহাটত এখনি মানে সৌন্দৰ্য সাজপাৰ প্ৰতিযোগিতা পাতিছে খুব সুন্দৰভাৱে, ৰুটছ এণ্ড ৰয়েলিটি, আৰু ইয়াত যথেষ্ট ছাত্ৰ ছাত্ৰী দেখিবলৈ পোৱা গৈছে আৰু তেওঁলোকৰ আগ্ৰহটো দেখি মোক খুব ভাল লাগিছে। আৰু আমাৰ মধুস্মিতা বৰঠাকুৰ বাইদেউ তেখেতে খুব সুন্দৰ এটি অনুষ্ঠান মানে আগবঢ়াইছে আমাৰ যোৰহাটত। আমাৰ 6 জুলাইত যোৰহাট জয়হিন্দ থিয়েটাৰত আছে আমাৰ ফিনালে, আপোনালোকে তাত দেখিবলৈ পাব। সুন্দৰ সুন্দৰ তেওঁলোকৰ প্ৰদৰ্শন ভাল লাগিছে, তেওঁলোকৰ আগ্ৰহটো দেখি ভাল লাগিছে।